নমস্কাৰ বজ্ৰপাত এটা প্ৰাকৃতিক আৰু এটা অতি ভয় লগা ঘটনা এনেকুৱা কোনো ব্যক্তি নাই যিজনে বজ্ৰপাতক ভয় নকৰে প্ৰতি বছৰে বজ্ৰপাতৰ বাবে হাজাৰ হাজাৰ মানুহৰ মৃত্যু হয় লগতে বহুতো জীৱ-জন্তুৰ প্ৰাণহানি হয় আজি আমি বজ্ৰপাত বিজুলী বা ঢেৰেকনি কিয় হয় বা কেনেকৈ নহয় আৰু ইয়াৰ বাবে ল'ব লগা সাৱধানতাসমূহ আলোচনা কৰিম যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব যদি ফেসবুকত চাই আছে পেজটি ফলো কৰিব লগতে লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব বাৰিষা কালত আকাশখন যেতিয়া ঘন কলা ডাৱৰে আৱৰি থাকে তেতিয়া মেঘৰ গাজনি শুনিবলৈ পোৱা যায় লগতে বিজুলীৰ চিগমিকনিও দেখিবলৈ পোৱা যায় আৰু কেতিয়াবা ই আহি পৃথিৱীত পৰে যাক আমি বজ্ৰপাত বুলি কওঁ আমি সকলোৱে জানো যে সূৰ্যৰ তাপত পানী ভাৱ হৈ উঠি মেঘৰ সৃষ্টি হয় এই মেঘবোৰ যেতিয়া উখ পাহাৰ বা পৰ্বতত খুন্দা খায় তেতিয়া ডাঠ হ'বলৈ ধৰে আৰু মেঘবোৰ ওপৰলৈ উঠি যায় মেঘবোৰ যেতিয়া অধিক ওপৰলৈ যাবলৈ ধৰে তেতিয়া ই সৰু সৰু বৰফৰ কণিকালৈ বা টুকুৰালৈ ৰূপান্তৰিত হয় কাৰণ পৃথিৱীৰ পৰা প্ৰত্যেক 165 মিটাৰ ওপৰত টেম্পাৰেচাৰ 1 ডিগ্ৰী সেলসিয়াছকৈ কমি গৈ থাকে এই বৰফৰ টুকুৰাসমূহৰ মাজত বতাহৰ কাৰণে সঘনাই ঘৰ্ষণ হ'বলৈ ধৰে যাৰ বাবে তাত এক ষ্টেটিক ইলেক্ট্ৰিচিটি সৃষ্টি হয় আৰু তাৰ পৰা উৎপন্ন হোৱা পজিটিভ চাৰ্জটো মেঘৰ ওপৰ ভাগত থাকে আৰু নেগেটিভ চাৰ্জটো তলৰ ভাগত থাকে বিজুলী ঢেৰেকনি বা বজ্ৰপাত হোৱাৰ কাৰণটোৱে হ'ল এই পজিটিভ আৰু নেগেটিভৰ মাজত হোৱা আকৰ্ষণ এই প্ৰক্ৰিয়াসমূহ তিনি ধৰণে হয় এক নম্বৰ ইণ্টাৰক্লাউড লাইটনিং দুই নম্বৰ ক্লাউড টু ক্লাউড লাইটনিং তিন নম্বৰ ক্লাউড টু গ্ৰাউণ্ড লাইটনিং এক নম্বৰ ইণ্টাৰক্লাউড লাইটনিং মানে হ'ল এডোখৰ মেঘৰ মাজতে হোৱা লাইটনিং যেতিয়া এডোখৰ মেঘত থকা পজিটিভ আৰু নেগেটিভ এনাৰ্জি দুটা আকৰ্ষিত হৈ বিজুলী সৃষ্টি হয় তেতিয়া ইণ্টাৰক্লাউড লাইটনিং সৃষ্টি হয় এই প্ৰক্ৰিয়াটোত বিজুলীটো সৃষ্টি হয় কিন্তু শব্দ শুনা নাযায় আপুনি বৰষুণৰ বতৰত মেঘত চিকমিকনি পোহৰ নিশ্চয় লক্ষ্য কৰিছে দুই নম্বৰ ক্লাউড টু ক্লাউড লাইটনিং এডোখৰ মেঘৰ অন্য এডোখৰ মেঘৰ লগত হোৱা লাইটনিঙক ক্লাউড টু ক্লাউড লাইটনিং বুলি কোৱা হয় এইটো প্ৰক্ৰিয়াত এডোখৰ মেঘত থকা এটা এনাৰ্জিয়ে অন্য মেঘৰ অপজিট এনাৰ্জিৰ লগত আকৰ্ষণ সৃষ্টি কৰে যাৰ বাবে বহুত ডাঙৰ শব্দ সৃষ্টি হয় আৰু বহুত বিজুলী উৎপন্ন হয় যিটো আমি দেখিও পাওঁ আৰু শুনিও পাওঁ তিনি নম্বৰ ক্লাউড টু গ্ৰাউণ্ড লাইটনিং এইটো হৈছে জীৱকুলৰ বাবে আটাইতকৈ ভয়ংকৰ মেঘত পজিটিভ আৰু নেগেটিভ দুইটা চাৰ্জ সৃষ্টি হয় তাৰ নেগেটিভ চাৰ্জটো তলত থাকে আৰু পৃথিৱীৰ উপৰিভাগত পজিটিভ চাৰ্জ থাকে যেতিয়া মেঘৰ তলৰ অংশত থকা নেগেটিভ চাৰ্জটো পৃথিৱীৰ পজিটিভ চাৰ্জৰ লগত আকৰ্ষিত হ'বলৈ ধৰে তেতিয়াই বজ্ৰপাত হয় এই বজ্ৰপাত বা ঢেৰেকনি ইমান বেছি শক্তিশালী যে ই প্ৰায় 10 কোটি ভল্টেজ সৃষ্টি কৰিব পাৰে প্ৰায় 10,000 পৰিয়ালৰ বাবে বিজুলী সৃষ্টি কৰিব পাৰে আৰু 27,000 ডিগ্ৰী সেলসিয়াছৰ পৰা 30,000 ডিগ্ৰী সেলসিয়াছলৈ হিট উৎপন্ন কৰিব পাৰে সচৰাচৰ ওখ গছ বিজুলী খুঁটা ওখ টাৱাৰ ওখ ঘৰ আদিত বজ্ৰপাত পৰাৰ সম্ভাৱনা অধিক কাৰণ যি বিজুলী উৎপন্ন হয় সেইখিনি যিটো কণ্ডাক্টৰ হিচাপে প্ৰথমতে পায় তাৰ জৰিয়তে মাটিলৈ আহে গতিকে ওখ বস্তু পালে তাতে প্ৰথমতে পৰি দিয়ে হেহে বজ্ৰপাতৰ সময়ত ওখ গছ বিজুলী খুঁটা আদিৰ তলত থাকিব নালাগে আৰু ওখ টাৱাৰ আৰু ঘৰসমূহত আপুনি লাইটনিং প্ৰটেকশ্যন সিস্টেম লগোৱা নিশ্চয় দেখিছে বজ্ৰপাতৰ সময়ত যদি কোনো খোলা ঠাইত থাকে তেতিয়া থিয় হৈ নাথাকি বহি থাকিব লাগে আপুনি কণ্ডাক্টৰ হিচাপে যাতে ব্যৱহাৰ নহয় ঘৰত যিসমূহ বিজুলী চালিত বস্তু থাকে যেনে টিভি ফ্ৰিজ ৰেডিঅ' লেপটপ বা কম্পিউটাৰ ইনভাৰ্টাৰ আদি বজ্ৰপাতৰ সময়ত বন্ধ কৰি থব লাগে যদি সুইচ বৰ্ডত লগোৱা থাকে সেইবোৰ এৰাই থব যিমান সম্ভৱ মোবাইলৰো সুইচ অফ কৰিব লাগে যদি কাৰৰ ভিতৰত থাকে তেতিয়াহ'লে বজ্ৰপাতৰ সময়ত বাহিৰত নোলাব ঘৰৰ ভিতৰতে হওক বা বাহিৰত বজ্ৰপাতৰ সময়ত জোতা বা চেণ্ডেল পিন্ধি থাকিব তেতিয়া মাটিৰ জৰিয়তে বজ্ৰপাতৰ কাৰেণ্ট আপোনাৰ গাত নালাগিব যদিও সকলোবোৰ ঈশ্বৰৰ ইচ্ছাতে হয় তথাপি এনে কিছুমান সাৱধানতা অৱলম্বন কৰিলে হ'ব লগা বিপদৰ পৰা কিছু হ'লেও হাত সাৰিব পৰা যাব ভিডিঅ'টি কেনেকুৱা পালে জনাব আজিলৈ ইমানতে এৰিছোঁ থেংক ইউ গুড বাই